নমস্কাৰ দৰ্শকসকল, প্ৰজ্ঞা.com-লৈ আপোনালোকক মই নিৰুজাই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। এতিয়াৰ পৰা এই চেনেলযোগে আমি সপ্তাহত 5 দিন আৰু এই 5 দিনত 5টাকৈ অনুগল্প লৈ অহাৰ কথা চিন্তা কৰিছোঁ। আপুনিও পঠিয়াব পাৰে তেনে গল্প। আপুনি পঠোৱা গল্পসমূহৰ লগত সম্ভৱ হ'লে আপোনাৰ নাম, ঠিকনা আৰু ফটো প্ৰকাশ কৰিম। আপুনি নিজেও পাঠ কৰি পঠিয়াব পাৰিব। পিছলৈ কবিতাৰ কথাও ভবা হ'ব। ডেছক্ৰিপশ্যনত আমাৰ অফিচিয়েল ID দিয়া থাকিব। সেই ID যোগে আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। গতিকে আজি ছাবস্ক্ৰাইব কৰক। নমস্কাৰ দৰ্শকসকল, প্ৰজ্ঞা.com-লৈ পুনৰ স্বাগতম জনাইছোঁ। আমি আজি লৈ আহিছোঁ আপোনালোকৰ বাবে 5টি অনুগল্প আৰু এই অনুগল্পকেইটি ৰচনা কৰিছে পৰিস্মিতা বৰদলৈ। পৰিস্মিতা বৰদলৈ যোৰহাটৰ জীয়ৰী আৰু তিনিচুকীয়াৰ বোৱাৰী। তেখেত বৰ্তমান সুনিপুণ লেখিকা। আৰু আহকচোন আমি তেওঁৰ অনুগল্পকেইটি শুনো। প্ৰথমটো অনুগল্প বাৰুদ। আকাশখন এচেৰেঙা পোহৰে চানি ধৰাৰ সময়তে এন্ধাৰে গ্ৰাস কৰিছিল পৃথিৱীৰ একাংশ। দ্বিতীয়টো অনুগল্প অনল। বহুদিনে জুইৰ মুখ নেদেখা আখল ঘৰটোত মাকজনীয়ে চৰু জুৰিছিল। এইকুৰা জুয়ে ইমান দিনে পেটৰ ভিতৰত জ্বলি থকা ল'ছোৱালীকেইটাৰ জুইকেঁকুৰাক প্ৰশমিত কৰিছিল। তৃতীয়টো অনুগল্প নীলাম। ল'ৰাটোক পঢ়ুৱাৰ বাবদ মানুহজনীয়ে হাতৰ কাণৰ আটাইকেইপদ গহনাকে মহাজনৰ ওচৰত বন্ধকি থৈছিল। মোকলাবৰ সময় আহিলত তেওঁ যেতিয়া গহনাকেইপদ বিচাৰি মহাজনৰ ঘৰলৈ গৈছিল, বিমুখ হৈছিল তেওঁ। এদিন চাকৰিয়াল পুতেকে লগত ছোৱালী এজনী লৈ ঘৰ সোমাইছিল আৰু তাইৰ কাণখনলৈ মাকে তধালকি চাই আছিল বহুপৰ। তৃতীয়টো অনুগল্প লালুকী। ভেলেঙী নামেৰে জনাজাত ছোৱালীজনী পাছপৰা অঞ্চলটোৰ পৰা ওলাই যোৱাৰ পাছতে বহু কথা শিকি পেলাইছিল। পঞ্চমটো অনুগল্প কালিমা। ভায়েকৰ পৰিচয় গঢ় দিবলৈ গৈ বায়েকজনীয়ে নিজৰ পৰিচয় জলাঞ্জলি দিবলগীয়া হৈছিল। দৰ্শকসকল, গল্পকেইটি নিশ্চয় ভাল লাগিল। লাইক কৰিব, কমেণ্ট বক্সত আপোনাৰ গঠনমূলক পৰামৰ্শ আগবঢ়াব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেনে কৰিলে আমি আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ ন'টিফিকেশ্যন বক্সত শ্ব' কৰিব আৰু সহজেই আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাব পাৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।